এইটোৱে তোমাৰ ৰুম তুমি ভালদৰে চাই লোৱা কিবা যদি লাগে মোক নিশ্চয় ক'বা আৰু ভালদৰে চাই লোৱা ৰুমটো ভালে লাগিছে দিয়ক মোৰ পেকিংখিনি লৈ আনিব তোমাক কোনোবাই ইয়ালৈ পেকিং আনি দিব ইয়ালৈ কোনেও পেকিং আনি নিদিয়ে নিজে আনিব লাগিব তুমি এতিয়া নাগৈ যোৱা এতিয়া নাগৈ যোৱা হ'ব আনি ল'ম আপুনি বেছি ক'ব নালাগে পেকিং ক'ত আছে মোৰ এইটো কথা তুমিহে জানিবা মই কেনেকৈ জানিম মইতো নাজানো তোমাৰ মা পাপাই ক'ত থৈ গৈছে আৰু বাই দাদা ইয়াৰ পৰা তোমাৰ ষ্টাৰ্ট হ'ল আৰু আজিৰ পৰা তুমি এনেকৈ দেখিব লাগিব আৰু নিজৰ বস্তু নিজৰ কাম নিজে কৰিবা বুজিছা নহয় মোক যাতে চিঞৰি নাথাকা অ'কে বাই তোমাৰ ইয়াত দম ফালি বা খং নচলিব তোমাৰ মা পাপাৰ ঘৰ নহয়তো এখন হোষ্টেল হয় ঠিক আছে হ'ব যাওক মই চাই ল'ম চব মা তুমি কোৱাচোন মোক ক'লে আনি দিলা মা চোৱা না মা ইয়াত যে ভালকৈ মোক পিন্ধিবলৈ কাপোৰ নিদিয়ে ইয়াত ৰুমত আছে তুমিতো কৈছিলা চবৰে এটা ৰুম আছে কিন্তু এটা ৰুম নাই মা মই নাথাকোঁ ইয়াত থাকিবলৈ নোৱাৰোঁ মা মই একদম কাপোৰো মোক ভালকৈ পিন্ধিব নিদিয়ে কি এইবিলাক চাচোন মা মোক কাপোৰো সলাই দিলে মাইজনী যে তোমালোকৰ ওচৰতহে ভালদৰে দেখুৱাইছিলে এতিয়া যে একদম খঙা এইজনী দেখিবলৈ মন নাযায় যেনেকৈ মোৰ আমাৰ ৰুমমেটো আছে মা মই ৰুমমেটৰ লগত থাকিব নহয় মই নোৱাৰোঁ ৰুমমেটৰ থাকিবলৈ কি যে নহয় মানে মা তুমি ক'ত মোক লৈ আনিলা মায়ে কৈছে কি বোলে মোক ঠিক কৰিবলৈ কাৰণে ইয়ালৈ আনিছে মোক কি ঠিক কৰিব আছে মইচোন ঠিকে আছোঁ আৰু ফোনটো কাটি দিলে মই ক'ত আহি গ'লোঁ তোমাৰ ৰুমমেটজনী ইয়াতে ৰৈছে দেখিছা এইজনী তোমাৰ ৰুমমেট ৰুমমেট আই ডোণ্ট নিড ৰুমমেট অ'কে মোক ৰুমমেট নালাগে আপুনিতো কৈছিলে প্ৰাইভেট ৰুম থাকে মোক তাকে দি দিয়ক মই পইচা যিমান লাগে সিমান দি দিম ঠিক আছে ছোৱালীজনী মাইনা তোমাক ইয়াত প্ৰাইভেট ৰুম নোপোৱা নহয় মাইনা তোমাক এইবিলাক জাষ্ট কোৱা গৈছিলে ইয়াততো তোমাক এনেও হোষ্টেল মানে প্ৰাইভেট ৰুম নাথাকেই বুজিছা আৰু হোষ্টেল মানে আমাকহে দিয়ে আৰু হোষ্টেল মানে তোমালোকক কিবা ৰুমমেট লাগিবই মানে বেয়া নাপাবা মই মানে তোমাক ক'ব নোৱাৰিম কথাখিনি লাহে চব বুজি পাই যাবা কিন্তু এতিয়াতো তুমি এইবিলাক নোপোৱা ন বেয়া নাপাবা বাই আৰু শুনা তোমাৰ ৰুমমেট এইজনী অ'কে আৰু তোমাৰ ড্ৰেছ পটাপট সলোৱা মই এইবিলাক ভাল নাপাওঁ অ'কে আৰু মেকআপৰ বস্তু যি আছে জল্দি মোলৈ পঠিওৱা অ'কে বাই আৰু এটা কথা শুনি লোৱা দুইজনীকে কৈছোঁ কিন্তু মই তোমালোকৰ যোনটো এই ঘমন হয় যোনটো খং হয় ন মই অলপ সময়ৰ পিছতে উলিয়াই দিব পাৰোঁ বুজিছা আৰু তোমালোকৰ ভেম চেম ইয়াত নুজুৰিব ন আৰু শুনি লোৱা কথা এটা বুজিছা তোমালোকে ইয়াত যি উস্তাদি দেখুৱাইছে তোমালোকৰ উস্তাদি ইয়াত নচলিব মই জাষ্ট মুৰ্গী ধৰোঁ আৰু মুৰ্গী কি ধৰোঁ কেনেকুৱা মুৰ্গী ধৰোঁ তোমালোকে এইটো নাজানিবা আৰু ভাল ড্ৰেছেছবিলাক মোক দি দিবা হ'ব যাওক আমিও চাই ল'ম মই মাতিব পাৰোঁনে মই ৰিচা হাই ৰিচা হেল্ল' মই তোমালোকক দেখিছিলোঁ গেটত তোমালোকৰ পেৰেণ্টছকো দেখিছিলোঁ চ' ভাবিলোঁ নতুন হয় ফ্ৰেণ্ডশ্বিপ কৰি লওঁ বুলি কাৰণ মোৰ ইয়াত ফ্ৰেণ্ড বুলিবলৈ কোনোৱেই নাই বুজিছা চিনাকি আছে আৰু এনিৱেজ তোমালোক ক'ৰ হয় নিকি হাই গাৰ্লছ কাম অন আমি যাই তাৰ কথা শুনি থাকিব নোৱাৰোঁ ন বোলা পটাপট বোলা কাণ খোলা হৈ যাব আকৌ বোলা আৰু মোৰ কিউটনেছ আৰু প্ৰিটিনেছ ডেম হৈ যাব বোলা চোৱা নেকি মই আৰু নোৱাৰোঁ দেই মোৰ বহুত ভৰি বিষাইছে তুমি এনেই আমাক পইচা দি ৰখাইছা মই আৰু নোৱাৰোঁ আৰু দিয়ানো কেইটকা 20 টকাহে মই আৰু নোৱাৰোঁ দেই তোমাৰ পিছে অভাৰ স্মাৰ্টনেছ তোমাৰ দেখুৱাই থাকিবলৈ নাই তোমাৰ ইজ্জত খাৰাপ কৰিলে ইয়াত ইমান মানুহ আছে তোক মনে চুপ আজিৰ পৰা 20 টকা নহয় আজিৰ পৰা 10 টকা পাবি তই বুজিছ আৰু যদি বেছি অভাৰ স্মাৰ্টনেছ দেখুৱা তেতিয়াহ'লে 5 টকা কিমান মিনিট কি বুলি ভাবিছোঁ আচ্ছা গাৰ্লছ ফল মি নাও বেছি দেখুৱাই আচ্ছা ৰিচা এই জকীকেইজনী কোন আছিলে সেইকেইজনী আমাৰ হোষ্টেলৰে হয় বহুত জকৰৰ কাম কৰি থাকে বুজিছা যি অভাৰ স্মাৰ্ট আৰু একেবাৰে কি ক'বা উস্তাদিও বেছি বুজিছা আৰু তাতে আমাৰ এজনী এই যে আমাৰ প্ৰিন্সিপালজনীকো পূৰা ঘুচ দি থাকে যে সেইটো কাৰণে সিহঁতৰ ফলীয়া বুজিছা তোমালোকে বেছি তাইক জোকাই নাথাকিবা নহ'লে তাই আকৌ পানিছমেণ্ট দিয়াই দিব বুজিছা আৰু যে এই অভাৰ স্মাৰ্টনেছ যে বুঢ়ীজনী তোমালোকে যে পাইছিলা তাইও বেছি উস্তাদি বুজিছা তাই চাগে তোমালোকক আহোঁতে মেকআপৰ বস্তু খুজিছে হয়নে তাইকো ঘুচ দি থয় বুজিছা সেইবাবে তাইকহে বেছি কেয়াৰ লয় তাই আমাক ইমান হেৰি নকৰে আমি যদি পইচা দিওঁ আমাকো বেছি দেখুৱাব তাই অকণমান তেনেকুৱাই আহোঁতেতো এইবিলাক কথা মই চব গম পাই গৈছোঁ ৰ'বা তুমি দেখোন আচ্ছা ইয়াৰ পৰা ওলোৱা কিয় মই প্লিজ ওলোৱা চবতকৈ আগতে বাথৰুম মই যাওঁ চবেই জানে আৰু তুমি নতুন কাৰণে নাজানা চাগে আচ্ছা ওলোৱা চাওঁ মই যাওঁ কি হ'ল আস্থা তুমি গুচি আহিলা যে
তোমালোকৰ ইয়াত যে ঢেৰ নিয়ম মই জানা নাছিলোঁ নহয়। প্ৰথমতে আকৌ সেই কি নাম নিকিজনীহে যাব, মই গমেই পোৱা নাছিলোঁ। নিকি তেনেকুৱাই, আচলতে তেনেকুৱা কথা নহয়। তাই চাগে তোমাক এনেই নতুন বুলি গুচি গ'ল। ব'লা তুমি এতিয়া ব'লা, তাই হ'লেই চাগে। ইমান উস্তাদি মই নাযাওঁ পাই, মই ইটো বাথৰুমলৈ যাওঁ, বেছি অকণমান তাই। ইটো বাথৰুমত গোটেই ভিৰ লাগি আছে, সেইটো কাৰণে ব'লা, বেলেগবিলাক অহাৰ আগতে আমি লাইন লওঁ। মই লাগিলে ভিৰৰ লাইনে লাগিম, কিন্তু মই সেই নিকিজনী পিছফালে নৰওঁ, মই যাওঁ। ঠিক আছে, হ'ব তেনেহ'লে। আস্থা আৰু নিধি দেখোন, আহাচোন আহা। তোমাৰ ৰুমটো ইমান লেতেৰা হৈ আছে যে? এই কি ক'বা আৰু বুজিছা, মোৰ ৰুমমেটজনী যে পল্লৱী, তাই বহুত মানে ধনীটো অকণমান, ঘমনটো এতিয়ালৈকে যোৱা নাই। একে গোটেই ৰুমটো দেখিছা লেতেৰা কৰি থৈছে গোটেই। মোৰ ওপৰৰ বেডখনহে ঠিক হৈ আছে মাত্ৰ। গোটেই ৰুমটোত কি সোমোৱাই মানে কি ক'ম আৰু, ক'বও নোৱাৰো নহয় একো। আৰু এইটো তাইৰ কথা, তাই যি কৰে কৰক আৰু থোৱা, মই এইবিলাক ইমান লাগি নাথাকোঁ। হ'ব দিয়া। বা ইয়াতচোন দালি ভাতো বৰ ধুনীয়া, ভাল লাগিল দেই খাই। ইয়াতে সদায় চানডে আণ্টি এজনী আহে, আণ্টিজনীয়ে বৰ ভাল বনায়। এনেই বেলেগবিলাক তুমি ইমান বাকীকেইদিন ইমান ভাল নাপাবা, কাৰণ আমাৰ এই খৰচজনী যে সেই মানুহজনীয়ে বনায়, সেইটো কাৰণে ইমান টেষ্টি নালাগে। কিন্তু এই আণ্টিজনী যে আহে চানডে বনাবলৈ বৰ ভাল বনায়। আৰু তোমাৰ ৰুমমেটজনী, তাইচোন বৰ অকলশৰীয়া হৈ যাব, তুমি আমাৰ লগত খালা, তাইকো মাতি দিয়াহেঁতেনে হয়। তাই হ'বলৈ আমাৰ লগত খোৱা মানুহ, তাই বাহিৰতে খাই আহিব বুজিছা, বাহিৰতে খাই আহিব আৰু কি আছেনো। তাইৰ কথা মানে বেলেগহে অলপ ন? কি ক'বা আৰু, বাৰু এতিয়া ভাত খোৱা, পটাপট খোৱা। চ' ফ্ৰেণ্ডছ, এইটো আমাৰ হোষ্টেল ভিডিঅ'। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। বাই বাই।